হয় নমস্কাৰ মই ৰঞ্জিত চেত্ৰী কাৰ্বি আংলং টাইমছৰ সকলো দৰ্শকলৈ স্বাগতম জনাইছোঁ। বৰ্তমান আমি উপস্থিত হৈছোঁ আহি পেলাই ডিফু কলা কেন্দ্ৰ ঠিক কাউন্সিলৰ তলতে অফিচটো আছে। ইয়াত আজি আমি আহিবলগীয়া মূল কাৰণটো হ'ল যে আমাৰ শইকীয়া বাইদেৱে এটা নতুন গান ৰিলিজ কৰিছে, যিহেতু আহিবলগীয়া কাৰ্বি ইউথ ফেষ্টিভেলৰ সেইবাবেই গানটোৰ নামটো দিছে ৰং আজে নাকিলে। সেইটোৰ বিষয়ে আমি কিছু কথা বাইদেউ সুধিম। হয়, আচলতে এই ইনস্পিৰেশ্যনটো ক'ৰ পৰা পালে আপুনি? যিহেতু মই কাৰ্বি আংলঙৰে জীয়ৰী, কাৰ্বি আংলঙৰে বোৱাৰী, মন আছিলে নিজাকে কাৰ্বি গান এটা কৰিবলৈ। আগতে মই কাৰ্বি গান গাইছোঁ, এয়া বাইদেউৰ শশীকলা হানচেপি বাইদেউৰ গান আৰজুজি প্ৰথমতে গাইছিলোঁ, তাৰপিছতে পখিলা লেকথেপি বাইদেউৰ দাম্পনে গালোঁ। এইবাৰ মোৰ নিজাকে এটা গান হ'ল। গানটো লিখিছে ৱেলছিং হানছে, কাৰ্বি আংলঙৰ এজন উদীয়মান লেখক। সুৰ কৰিছে কাৰ্বি আংলঙৰে প্ৰখ্যাত বাদ্যযন্ত্ৰী মিউজিক ব্যৱস্থাপক তেখেত সীমান্ত বৰ্মন, তেখেতে লিখিছে, মই গাইছোঁ। আচলতে এইটো আজিয়ে ৰিলিজ দিবলৈ এতিয়া ফেষ্টিভেলৰ 2-3 দিন আগত, সেইটো কি কেনেকৈ ভাবিলে মানে? সেইটো নাই, ভাবিলোঁ যে যিহেতু গানটো ফেষ্টিভেলক লৈ ৰং আজে নাকিলে মহোৎসৱ আহি আছে, মানে এনে কি হয় অসমীয়াত ক'লে কি হয় এইটো মিনিংটো? ফেষ্টিভেল আহি আছে, মহোৎসৱৰ আৰু মানে ফেষ্টিভেলক লৈ যিটো ফিলিং কাৰ্বি ৰাইজসকল বা আমাৰ কাৰ্বি আংলঙৰ ৰাইজসকলৰ, সেই কথাটোৱে আচলতে গানটোৰ যোগেদি ক'বলৈ বিচাৰিছে, মানে আৱেগটো আৰু ফেষ্টিভেলক লৈ। গতিকে ভাবিলোঁ ফেষ্টিভেলৰ আগত ৰিলিজ কৰি দিলে মানুহখিনিয়ে মানে শুনিব পাৰিব গানটো। গানটো এতিয়াতো চন্দ্ৰ সিং প্ৰ দাদাই উন্মোচন কৰি গ'ল, আৰু তেখেতে মানে কৈছে যে গানটো ভাল হৈছে, প্ৰনাউন্সিয়েশ্যনো ভাল হৈছে বুলি কৈছে। সেইটো শুনি খুব ভাল লাগিছে, ভাবিছোঁ ৰাইজে আঁকোৱালি ল'ব। আচলতে গানটো এতিয়া ৰাইজে যদি চাবলৈ বিচাৰে ক'ত দেখা পাব বা ক'ত শুনিব পাৰে? মোৰ গানটো মোৰ ইউটিউব চেনেল প্লাবিতা শইকীয়া আছে, তাত গ'লে ৰং আজে নাকিলে চাৰ্চ কৰিলে বা প্লাবিতা শইকীয়া কাৰ্বি চং চাৰ্চ কৰিলে গানটো পাই যাব। আচলতে এইটো অকল গানে শুনা পাব না, তাত কিবা ভিডিঅ' ফেষ্টিভেলক লৈ এটা ভিডিঅ' কৰা হৈছে। ভিডিঅ'টো কৰিছে চাৰ্নিং মে তেৰণে, এডিটিং কৰিছে জ্বলন্ত প্ৰদীপ বৰদলৈ। তাতে গ'লে মোৰ ইউটিউব চেনেলতে গানটো চাবলৈ পাব। আচলতে এইটো এটা যে আপুনি প্ৰজেক্ট কৰিলে ফেষ্টিভেলক লৈ, সেই প্ৰজেক্টটোত আপোনাক কোনোবা সহায় সহযোগিতা তেনেকুৱা কৰা কিবা আছে নেকি? আছে হয়। মোক মানে প্ৰথমতে আচলতে ক'ব লাগিব, যি গানটো লিখিছে ৱেলছিং হানছে, তেওঁ আচলতে মোৰ ওপৰত আস্থা ৰাখিলে ন। কাৰ্বিটো মোৰ মাতৃভাষা নহয়, কিন্তু মই কাৰ্বি গান গাই আছোঁ আৰু প্ৰনাউন্সিয়েশ্যনটো শুদ্ধ কৰিবলৈ মই সদায় চেষ্টা কৰোঁ। প্ৰথমতে এই আণ্টিৰ পৰা শিকিছোঁ, শশীকলা বাইদেৱে মানে প্ৰথমতে শিকাইছে প্ৰনাউন্সিয়েশ্যনখিনি, আৰু এতিয়াও মই খুব গুৰুত্ব দিওঁ। কিন্তু সেই বস্তুটোত মানে ৱেলছিং হানছে মোৰ ওপৰত আস্থা ৰাখিলে, সেই তেওঁৰ সহায়ৰ কথা, সীমান্ত বৰ্মনৰ সহায়ৰ কথা মই ক'বই লাগিব এই গানটোত। তেওঁলোকে আৰু মোৰ ঘৰৰ মানুহজন ৰিয়াজ শইকীয়াই, তেওঁ প্ৰডিউচাৰ গানটোৰ। তেনেকৈ গানটো সম্পূৰ্ণ হ'ল আৰু ৰাইজৰ আগলৈ আজি এৰি দিছোঁ। নিশ্চয় আশা ৰাখিছোঁ ৰাইজে আঁকোৱালি ল'ব গানটো। হয়, আচলতে এনেকুৱা কাৰ্বি লিৰিক্স যিটো গানটোত আছে, সেইটো আমাৰ অসমীয়া মানুহৰ কাৰণে অলপ কঠিন। সেই শব্দখিনি আপুনি ভাবিছেনে মই গঢ়ি তুলিবলৈ পাৰিছোঁ বা মই ফুটা আনিবলৈ পাৰিছোঁ বুলি আপুনি ভাবিছেনে? সেইটো মই যেতিয়া গানটো আজি এৰি দিছোঁ, মানুহখিনিয়ে কেনেকৈ মোক একচেপ্ট কৰি লয়, কেনেকৈ কমেণ্ট আহে ইউটিউবত গানটো, সেইটো চালেহে মই গম পাম। কিন্তু এতিয়া চন্দ্ৰকান্ত তেৰাং ছাৰে বা শশীকলা আণ্টিয়ে যিখিনি ক'লে যে প্ৰনাউন্সিয়েশ্যন ভাল হৈছে, গতিকে সেইটো লৈ মই আশাবাদী। হয়, পজিটিভ কমেণ্ট পাইছোঁ। কিন্তু গানটো প্ৰথম বজাওঁতে মোৰ অলপ ভয় লাগি আছিলে। অন্যতো নাই, সুৰৰ কথা চিন্তা কৰা নাই, প্ৰনাউন্সিয়েশ্যনটো ভয় কৰি আছিলোঁ। তেখেতসকলে ইমান দিগ্গজসকলে কৈছে যেতিয়া মই ভাল হৈছে বুলি ভাবি লৈছোঁ। আৰু এনেধৰণৰ বা কণ্ঠ আমি আহিবলগীয়া সময়ত আৰু আপোনাৰ পৰা বেলেগ বেলেগ জাতি ভাষা বা বেলেগ তেনেকুৱা সাংস্কৃতিক কিবা দেখা পাম নেকি? হয়, তেনেকুৱা পৰিকল্পনা আছে মোৰ। বড়ো, ডিমাচা, এই ডিমাচা গানো মই ইতিমধ্যে গাইছোঁ। বড়ো গান এটা কৰাৰ খুব ইচ্ছা আছে। অদূৰ ভৱিষ্যতত আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ কাম কেতিয়াবা হ'ব মোৰ ফালৰ পৰা। হয়, তেখেত আমাৰ বাইদেউ শইকীয়া বাইদেউ আছিল, তেখেতেই আজি এই গানটো ৰচনা কৰি আজি ৰিলিজ কৰিছে, যিহেতু আহিবলগীয়া ফেষ্টিভেলত। সেইটোৰ বাবে সেয়া আপোনালোকে ইউটিউব চেনেলত দেখা পাব। অলৰেডি বাইদেৱে কৈছে ইউটিউব চেনেলৰ কথাটো। তেখেতৰ চেনেলত যাওক, গানটো চাওক। আপোনালোকে কি ভাবে, কিবা চিন্তা কৰে, সেয়া বস্তু কমেণ্টছত লিখক, যাতে বাইদেৱে আৰু নিজক ইম্প্ৰুভ কৰি আগবাঢ়িবলৈ কিবা পায়, উৎসাহ পায়। সেয়াই মই জনাই পেলাই মোৰ ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ। নমস্কাৰ।